ভাৰতবৰ্ষৰ কুৰুক্ষেত্ৰ যুদ্ধৰ দ্বিতীয় সেনাপতি আচাৰ্য দ্ৰোণাচাৰ্যই ইহ সংসাৰৰ পৰা বিদায় মাগে। এতিয়া কুৰুক্ষেত্ৰৰ তৃতীয় সেনাপতিৰ ভাৰ আহি পৰিছে মহাৰথী কৰ্ণৰ ওপৰত। এইবাৰহে আমাৰ চিন্তাৰ বিষয় হৈ কিয়নো বিশ্বত এতিয়ালৈকে যিমানবিলাক বীৰ আৱিৰ্ভাৱ হৈছে সেই সকলোবিলাকৰ ভিতৰত কৰ্ণ হৈছে সৰ্বশ্ৰেষ্ঠ। দুৰ্ভগীয়া কৰ্ণ যদি ব্ৰহ্মসাপে আক্ৰান্ত নকৰিলেহেঁতেন তেন্তে আজি কৰ্ণৰ বীৰত্বত এই বিশ্বত বীৰ শূন্য হ'লহেঁতেন। দুৰ্ভগীয়া কৰ্ণৰ জন্ম তত্ত্ব আজি পৰ্যন্ত অজ্ঞাত হৈ থাকে। দুৰ্ভগীয়া কৰ্ণ জন্ম কাহিনী যদি অজ্ঞাত হৈ নাথাকিলেহেঁতেন তেনেহ'লে আমাৰ এই ভূভাষণৰ সুবিধা নিমিলিলেহেঁতেন। দুৰ্ভগীয়া কৰ্ণৰ জন্ম কাহিনী মই নিজ মুখে কৰ্ণৰ আগত ব্যক্ত কৰিব লাগিব, কিয়নো যদিহে তেওঁ পাণ্ডৱক নিজ সহোদয় বুলি নাজানে তেতিয়াহ'লে এই কুৰুক্ষেত্ৰ ৰণৰ পাণ্ডৱে কৰ্ণৰ হাতৰ পৰা নিস্তাৰ নাপাব। আনফালেদি যিদিনাই কুৰুপতিয়ে কৰ্ণক সেনাপতি বৰণ কৰিলে সেইদিনাৰ পৰাই কুন্তীৰ মাতৃৰো মনত শান্তিৰ নাইকিয়া হৈ গ'ল, কিয়নো এফালে তেওঁ জ্যেষ্ঠ পুত্ৰ কৰ্ণ আৰু আনফালে তেওঁ ধনঞ্জয়। তেওঁ এতিয়া কাক এৰিব কাক ধৰিব সেই কথা ভাবিয়েই তেওঁ চিন্তাৰ সোঁত ববলৈ ধৰিলে। গতিকে তেওঁ এই কাৰ্যত যদি মই সহায় নকৰোঁ তেন্তে তেওঁ এই কাৰ্যৰ পৰা কেনেকৈ মুক্ত পাব। গতিকে আজি মই কুন্তী মাতৃৰ চিন্তাযুক্ত মনক চিন্তামুক্ত কৰিবগৈ লাগিব। যাওঁ মই এই কাৰ্যত অগ্ৰসৰ হৈ কুন্তী মাতৃক সহায় কৰোঁগৈ। আৰু এই দৰ্জনহন হ'ব ভাৰতৰ ৬১ ৰজা। কিন্তু মোৰ সেই সকলো আশা মষিমুৰি কৰি পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণই মোক অকলশৰীয়া কৰি এৰি গ'ল। মামা
কাক এতিয়া মই সেনাপতি পাতি কৌৰৱৰ বিৰাট বাহিনী পৰিচালনা কৰোঁ মামা। অন্যহাতে পাণ্ডৱ পক্ষত গান্ধীধাৰী বীৰ ধনঞ্জয়ক প্ৰতিৰোধ কৰিব পৰা বীৰ মোৰ বোধেৰে আমাৰ পক্ষত থকা কৰ্ণৰ বাদে অন্য কোনোৱেই নহয়। সেয়েহে মামা মই সখা কৰ্ণকে এইবাৰ সেনাপতি পদত বিভূষিত কৰিব খুজিছোঁ। কিন্তু মামা কি শক্তিত বলিয়ান সেই পাণ্ডৱ সেনানী, কি শক্তিত বলিয়ান হয় ধনঞ্জয়ে পাৰিছে নাকিব মোৰ বিপুল ভাগিন ভাবিছোঁ, মাত্ৰ ভাবিছোঁ কি শক্তিত বলিয়ান পাণ্ডৱ বাহিনী, কি শক্তিত বিনাশ কৰিছে আমাৰ বিপুল বাহিনী। ভাগিন শক্তিৰ কথা নাই মাত্ৰ এই কুৎকৰীয়া কৃষ্ণই শিখণ্ডীক অৰ্জুনৰ ৰথৰ পূৰ্বাই পিতামহ বিশ্বপদ কৰিলে আৰু গুৰুতুল্য সাহায্যকো অস্বস্থ মহত বুলি মিছা সংবাদ কৰি দুৰ্য গতিকে আমাৰ ইয়াত শক্তিৰ কথা নাই, এক চক্ৰান্ত, এক চক্ৰান্ত মাছ। সঁচা কথা দুশাসন। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই, ই মাত্ৰ চক্ৰান্ত। বপা দুৰ্যোধন ই মাত্ৰ চক্ৰান্ত। চক্ৰান্ত মামা এইবাৰ ব্যৰ্থ কৰিম তাক। অংগাধিকৰ্ণক সেনাপতি পাতি পৰীক্ষা কৰিম মামা পঞ্চসহোদৰে ঘৰে কিমান শক্তি। পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। বপা দুৰ্যোধন মামা কৰ্ণকো চিনা পাল, তেওঁ যদি সেনাপতি হয় আকৌ ইফাল সিফাল কৰে তেতিয়া এতিয়া কক্ষাসূত হ'বৰ আমাৰ এতিয়াও মান হোৱা নাই ধৰ্মৰ মহিমা। আৰু শুনামা হ'ব পাৰে এই কৰ্ণ পুত্ৰ আৰু বিশ্ব কিন্তু কথা বুলি বন্ধু বুলি এবাৰ প্ৰেমৰ দোলেৰে বান্ধিলে যাক শত সহস্ৰ পঞ্চ পাণ্ডৱ কিম্বা লক্ষ লক্ষ দৈৱকীৰ নন্দনে ছিঙিব নোৱাৰে আমাৰ প্ৰেমৰ বন্ধন। সঁচা কথা সঁচা, মই সকলো জানো। সেয়েহে তোমাক আজি সেনাপতি পদত মই বিভূষিত কৰিব খুজিছোঁ। ভাই দুশাসন ঘোষণা প্ৰচাৰ কৰা গুৰু বাহিনীত অংগৰাজ কৰ্ণ আজি হ'ব সেনাপতি। জয় সেনাপতি ইংৰাজে, জয় সেনাপতি ইংৰাজে, জয় মহামামী গণেশ। এইবাৰহে উপযুক্ত বীৰ সেনাপতি হৈছে গুৰু বাহিনী। দেখা যাব কি শক্তি আছে সেই পঞ্চ পাণ্ডৱ। মামা ভাগিন ইবাৰ যুদ্ধত যদি আমাৰ পৰাজয় হ'ব লগা আছে, কৰ্ণ মহত যদি গুৰু বাহিনীৰ সেনাপতি হয় তেনে কি সাধ্যকে কৃষ্ণ অৰ্জুনে ৰঞ্জন কৰিব আৰু ভীম তাৰ কাৰণে কোনো চিন্তা নাই দাদা। এইবাৰ যুদ্ধত প্ৰসংগে বালৰ বিক্ৰম পৰিশ্ৰমে দুখাৰখন কোন। বপা দুৰ্যোধন মই এটা কথা ভাবিছোঁ মামা কেনেবাকৈ এই উৎপলীয়া কৃষ্ণটোক এই শিফলীয়া কৰি পেলাব নোৱাৰিনে? তাক দিহা লগালত পাৰিলে পাণ্ডৱৰ যি গুৰুতা উদং জানি থবা দুৰ্যোধন। আমাৰ অংগৰাজ
অন্যায় যুদ্ধ এবার করিল আর নকৰো অন্যায় যুদ্ধ দ্বাৰা তোমাৰ অভিমান্য নিধন কৰা হ'ল